দাদা ক'পা আহিলে পিছে? কি কবা আৰু গাঁওবুঢ়া মানুহ পঞ্চায়তৰ নিৰ্বাচনো জানো আহি পোৱাহি নাই। এইবিলাক ঘৰে ঘৰে গৈ কিবা এনকুৱাৰী কৰিবগে লাগে। হয় বাৰু দেই দাদা। দাদাৰ লগত পিছে আলহী কৰনো? আগে পিছে এখেতক দেখা নাই। বোৱাৰী, এয়া মোৰ ভাগিন ল'ৰা। ৰুমিৰ ল'ৰা ন? ইমান ডাঙৰ হ'ল, চিনিয়ে পোৱা নাই দেই। কাহানি আহিলা পিছে তুমি? মোৰ অহা এসপ্তাহমানেই হ'ল মামা। আজিকালি ল'ৰা ছোৱালী সোনকালে ডাঙৰ হয় বুজিছা। বাহিৰত গৈ পঢ়ি আছিলেগে, তাতে এতিয়া পঢ়ি শুনি ছেটেল হ'ল, চাকৰি এটাও সৰুকে কৰি আছে। মই বোলো আহা ছুটীত আছা, অলপ দিন ইয়াতো থাকি কৰি যোৱাহি মামায়ৰৰ ঘৰখনত। বৰ ভাল কৰিলা বোপা। আমাৰ ঘৰলৈও পিছে যাবা? থাকিবা নহয় নিশ্চয় তুমি কেইদিনমান। আমাৰ ঘৰ ফালে যাবা মামাৰ লগতে। পিছে থানেশ, তোমাৰ ছোৱালী দুজনী কি খবৰ? দুইজনীৰে এতিয়া ভালেই বাৰু দাদা। ঠিক আছে দিয়া, আমি দীপুহঁতৰ ঘৰৰ পৰা আহোঁগে, দেৰিয়ে হ'ব, তোমালোকো যাবা। ঠিক আছে যাব দাদা। ভাগিনক এদিন আমাৰ ঘৰলৈ লৈ আহিব দাদা। ঠিক আছে বাৰু বোৱাৰী, লৈ যাম ভাগিনক। তাৰো ছুটি শেষে হ'ব হ'ল আৰু, যিকেইদিন পাৰো আৰু গাঁওখন অকণ ফুৰাও তাক। ঠিক আছে যোৱা। মা আহি পালাহি। পালোহি মাজনী। এই ৰুমটো কোনে সামৰিলে? মই সামৰিলো আকৌ মা। কি তুমি কাম কৰিছা? বায়েৰে ক'ত গ'ল? বা নাই মা, বা লগৰ ছোৱালী ঘৰত গৈছে, কিবা স্কুলৰ প্ৰজেক্ট কৰিব আছে, সেয়া কৰিবলৈ গ'ল। কাক সুধি গৈছিলে তাই? ইমান ক'লো ঘৰৰ কামকেইটা কৰি থবি, মই অহা আগত কামকেইটা দেখি পাব লাগিব। আহক আজি তাই কিতাপ পঢ়িবলৈ গৈছে, দি আছো তাইক। মা তুমি আৰু এনেই বকি নাথাকিবাচোন বা, মই কামকেইটা কৰি দিলোতো। তুমি চুপ থাকা মাজনী, তোমাক কোনে কাম কৰিবলৈ কৈছিলে? তাইক মই কৈ থৈ গৈছো কামকেইটা কৰি থবি, মই অহা আগত দেখি পাব লাগিব। তাই পঢ়া বাহানা কৰি গাঁও ঘূৰিবলৈ গৈছে। হ'ব মা, কিমান দিন বকা তুমি? দেউতাই কিন্তু এইবোৰ শুনা পালে খং কৰিব দেই। অকল তুমি বাক বকিয়ে থাকা। থোৱাহে তোমাৰ দেউতাই কি কৰিব? সঁচা কথাটোহে কৈছো মই। তাইক কামকেইটা কৰিব গ'লো, তাই গাঁও ফুৰিছেগে। যোৱা তুমি ভিতৰলৈ, গাখীৰ এগিলাচ দি থৈ গৈছিলো, খালা নাই পিছে? খাই লোৱাগে। বৰ মোৰ মুখে মুখে আজিকালি ক'ব লৈছে। আহক আজি তাই, মাহীয়েকক চিনি পোৱা নাই, আজি দেখুৱাম মই বিহু। ডাঙৰাই, এইফালে আহচোন, মোলৈ পানী এগিলাচ লৈ আহ। দেখি আপোনাৰ মৰমৰ ডাঙৰাই গাঁও ফুৰিবলৈ গৈছে। কামকেইটা কৰিবলৈ ক'লো মই, নাই আহি পাছো সৰু ছোৱালীজনী অকলে কাম মোপা কৰি আছে। হ'বচোন দিয়া, এই ছোৱালীজনীকনো অকল তুমি গালিকে দি থাকা। ৰাতিপুৱা গধূলি যেতিয়াই তেতিয়া অকল বকি থাকিবা। তাই এনে য'ত ত'ত ঘূৰি নুফুৰে, মই জানো, কিবা পঢ়া শুনা কামতে গৈছে। আপোনাৰ ডাঙৰাই প্ৰশংসা কৰি থাকিবলৈ, একো তাই পঢ়া শুনা কৰিবলৈ লগৰ ছোৱালী ঘৰলৈ যোৱা নাই। তাই কাম বন এটা কৰিব নোৱাৰে, তাইক মই বহুৱাই খাম। কথা ক'বলৈ আহিছে আপুনি? হ'বচোন, বাদ দিয়া থোৱা। তাইনো কিমান ডাঙৰ আছে, চব কাম যে তাইয়ে কৰিব, তুমি কৰিব নোৱাৰা নেকি? মই মানে কাম নকৰোৱে এইখন ঘৰত, এনেই খাই বৈ শুই আছো। কথা ক'ব আহিছে আপুনি? ৰাতিপুৱা পৰা গধূলিলৈকে অকলে গোটেইখন কাম মই কৰি ঘূৰি ফুৰো, আৰু আপুনি ডাঙৰাইক যদি কাম এটা কৰিবলৈ দিওঁ, সেইটোতো আপুনি এনেকুৱা খং কৰে। নকৰা বুলি কোৱা নাই নহয়। হ'বচোন দিয়া, লাগি নাথাকিবা, যোৱা মোলৈ পানী এগিলাচ লৈ আহাগে। মানুহজনী বৰ খং দেই সঁচাই। দুইজনী ছোৱালীকে সমানে মৰম কৰিব নোৱাৰে। মই সঁচা কথাটোহে কওঁ, ইমান খঙাই থাকে মানুহজনীয়ে। কিয় বাৰু ডাঙৰ ছোৱালীজনীক অকণো মৰম নকৰে? ইমান দেখিব নোৱাৰেনে? ভাবিছিলোঁ সৰুতে তাই মাকৰ মৰম হেৰুৱালে, সেইটো কাৰণে মই বিয়াখন পাতিলোঁ। এতিয়া এনেকুৱাহে হৈছেগে। ছোৱালীজনীক আৰু মই এনেকৈ দুখত চাই থাকিব নোৱাৰোঁ। তাইৰ কাৰণে সোনকালে ভাল মানুহ এঘৰৰ ল'ৰা এজন চাই বিয়া দি দিব লাগিব। আৰু বাপেকটো হৈ মই একোৱে কৰিব পৰা নাই তাইৰ কাৰণে। নাই আৰু নহ'ব। মাহী মাকৰ এইবিলাক কষ্ট মই এইবোৰ চাই থাকিব নোৱাৰোঁ। সোনকালে ছোৱালীজনী ভাল ল'ৰা এটা চাই দিয়ে দিম আৰু। ইয়াত থানেশ নহয়নে? কি কৰি আছা ইয়াত অকলে? দাদা, নাই এনেই অকণমান ৰৈ দিলোঁ। হয় নেকি? তোমাক লগ পালো, ভালেই হ'ল। কথা এটা আছিলে, গম পোৱা নে? কওকচোন বাৰু, কেনেকুৱা ধৰণৰ কথা? সেইদিনাখন যে বাটত লগ পাইছিলা ভাগিন ল'ৰাটো, তাৰ ঘৰত বিয়া কথাও কৈ আছে। মই আকৌ গম পাওঁৱে তোমাৰ ঘৰত ছোৱালী দুজনী আছে। মই বোলো গাঁৱৰ ছোৱালীয়ে ঠিক হ'ব, আৰু তোমালোকৰ ছোৱালীকেইজনীনো ভালেই, পঢ়া শুনাও আছে। বোলো এপাক দেখুৱাই চামগে, পচন্দ হ'লে হ'ব আৰু কোনজনী হয় ন। দাদা, ইমান চহৰীয়া ল'ৰা, আমাৰ নিচিনা সাধাৰণ ঘৰৰ ছোৱালী পচন্দ হ'ব জানো?
কিয়নো নহ'ব, সি নামতহে চহৰীয়া, সি গাঁৱৰ পৰিৱেশটোৱে ভাল পায়। আৰু মাকো দেখোন গাঁৱলীয়াই আছিলে, সেই মাকেও সেই গাঁৱৰ পৰাই ছোৱালী নিম বুলিয়ে কৈ থৈছে। হয় নি দাদা? ঘৰত গৈ কথাটো আলোচনা কৰি চাব লাগিব, আপোনাক জনাম বাৰু। তুমি আজি গধূলি জনাবা, তেতিয়া আমি কাইলৈকে যাম। ঠিক আছে বাৰু। মোৰ মনৰ কথাটোৱে আপুনি সুধি দিলে, সেইটোতে চিন্তাতেই মই ইয়াত অকলে অকলে ৰৈ আছোঁ। কি ক'ব, উপায় নাই। ডাঙৰ ছোৱালীজনীক দি ল'ব পাৰিলে বাৰু ভালেই হ'ব। এই মাহী মাকৰ কিমান আৰু কষ্ট খাই খাই থাকিব, গম পাইছেনে? এইবিলাকে চিন্তা মোৰ। কি কোৱাহে থানেছ, বোৱাৰীয়ে কি ডাঙৰজনী ছোৱালীক মৰম নকৰে নেকি? মই আকৌ ভাবিছোঁ দুইজনী ছোৱালীকে বৰ মৰম কৰে দেই বোৱাৰীজনীয়ে। ভাগ্য বলতহে এনেকুৱা এজনী পাইছা বুলিয়ে ভাবিছিলোঁ। আপোনাকনো কি মিছা কথা ক'ম আৰু দাদা। এইবিলাক আৰু মানুহৰ আগত দেখুৱাইও নাথাকোঁ, গম পাইছেনে? এই লাজৰ কথাহে। কি ক'ব, ছোৱালীজনী ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল মানে অত্যাচাৰবিলাকে কৰি থাকে। কৈছোঁ নহয়, এজনীক ভাল চকুৰে চাব, এজনীক এনেকুৱা কৰিব। নাই নাই, মই আৰু সহ্য কৰি থাকিব নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ লাগিলে দুখীয়াই হওক, আমাৰ ঘৰৰ নিচিনা ভাল ল'ৰা এটা পালে দি দিম আৰু ছোৱালীজনীক। ঠিক আছে দিয়া, এইবোৰ চিন্তা কৰি নাথাকিবা, চব ঠিক হৈ যাব। তুমি গধূলিলৈ খবৰ এটা দিবা, তেতিয়াহে আমি আকৌ কাইলৈ যাব পাৰিম। ঠিক আছে বাৰু, আপুনি যাব, ময়ো ঘৰত গৈ কথাটো আলোচনা কৰি চাওঁগৈ। যাওঁ যাওঁ, ময়ো যাওঁ, ভাগিনৰ লগত আকৌ পাতি লওঁগৈ কথাটো আকৌ এবাৰ। অ মহাৰাণী, গাঁও ফুৰি ফুৰি ওলালেহি? মাহী, মই গাঁও ফুৰিবলৈ যোৱা নাই নহয়। মই প্ৰজেক্ট এটা কৰিবলৈহে গৈছিলোঁ লগৰজনী হ'লে। কাৰ সৈতে গৈছিলি তই? তোক কৈ গৈছিলি নে নাই ঘৰৰ কামবোৰ কৰি থবি বুলি? মই আহি পাবহি লাগিব। ভনীয়ে অকলে অকলে কাম কৰি আছে। কাৰ সৈতে গৈছিলি তই? কাকো সুধিবলৈ নহ'ল, ঘৰত দেখোন কোনোৱে নাছিলে। লগৰজনীয়ে মাতি দিলে চিঞৰি, লগালগ গ'লোগে। কথা ক'বলৈ আহিছ? কাম বন এৰি, হা? তোক বহুৱাই বহুৱাই খুৱাম। মাহীয়েৰক চিনি পোৱা নাই? আজি তোক চাই থাক মই কি কৰোঁ। ভালে ভালে কাম কৰগে, এনেই খাবলৈ নাপাওঁ। হ'ব, কৰিছোগে। বেগেত যা। তুমি ৰৈ আছা? ডাঙৰা আহিলে নাই পিছে? আহিলে মহাৰাণী। খবৰ এটা আনিছোঁ, তাইকো মাতি দিওঁ ৰ'বা। ডাঙৰা এইফালে আছোন। মাতিছিল দেউতা, কওক। কি হ'ল, তই বৰ মন মাৰি আছ যে? মহাৰাণী কি হ'ব আৰু, কামৰ ভয়ত এনেকে মন মাৰি দেখাবলৈ আহিছে। তুমি মনে মনে থাকাচোন, অলপ দেৰি মনে মনে থাকিব নোৱাৰা জানো? মাজনী, কাইলৈ চাদৰ মেখেলা এযোৰ ভালকৈ পিন্ধি ওলাই থাকিবি, আলহী আহিব। ঠিক আছে দেউতা, মই এবাৰ চাদৰ মেখেলাযোৰ পিন্ধি থাকিম। পিছে কেলৈ আহিব আলহী? কাইলৈ গম পাবি অ' মাজনী কেলৈ আহিব। হ'ব যাচোন, তই ভিতৰলৈ যা। হেৰি, ক'ৰ আলহী আহিব? সেইদিনাখন যে বাটত লগ পাইছিলোঁ, দাদাৰ লগত যে ভাগিন আছিলে, সেয়া আলহী আহিব। ভাগিনে কাইলৈ ছোৱালীহে চাবহি আৰু, ফুৰিবলৈ বুলি নহয় আৰু, বিয়া পাতিবলৈ ঘৰত কৈ আছে। তাৰপিছত দাদাই বাটতে লগ পাই ক'লে, তোমাৰ ঘৰ বোলে ছোৱালী দুজনী আছে নহয়, চাবলৈ যাম। কোনজনী পচন্দ কৰে নাজানো আৰু। কি? সঁচাই চহৰীয়া ল'ৰাজন আহিব? মোৰ যে শুনি ইমান ভাল লাগিছে। মাজনীক তোমাৰ বিয়া দিমেই। ইমান চহৰীয়া ল'ৰা, ধনী, টকা পইচা ধেৰ আছে, ঘৰ দুৱাৰ চাগে বহুত ডাঙৰ ডাঙৰ ন? ভালেই হ'ব, তাই বহুত সুখত থাকিব পাৰিব। মোৰ যা চিন্তা নাই আৰু, ময়ো যাব পাৰিম, চহৰখন চাবগৈ পাৰিম। ৰ'বা হে, তুমি সপোন দেখিলাই, ছোৱালী চাবলৈ আহিব, কোনজনীক বা পচন্দ কৰে, সেয়া তুমি এতিয়া কৰি ল'লাই নে? আইও, মই ভাবিলোৱেই, ইমান ধুনীয়া চহৰীয়া ল'ৰা প্ৰস্তাৱ এটা আহিছে, আৰু মোৰ মাজনীক নিদিম নে? মোৰ মাজনীক পচন্দ নকৰা কোনো কথাই নাহে। ইমান ধুনীয়া মোৰ মাজনী দেখিবলৈ, আৰুতো কাইলৈ সাজি কাচি বহুত ধুনীয়াকৈ তাইক সজাম। কোনে পচন্দ নকৰে চামচোন। তুমি মাজনীক দিয়াৰ কথা কিয় ইমান সোনকালে চিন্তা কৰিছা? তাইৰ বয়স হৈছেনো কিমান? ইমান সৰুতে বিয়া দিয়ে নেকি? আগত ডাঙৰ ছোৱালীজনীক দিয়াটো চিন্তা কৰা। ইনো দেখোন তুমি কৈয়ে থাকা, বিয়া দি দিয়ক তাইক। আপুনি মনে মনে থাকক হে। ইমান ধনী ঘৰৰ ল'ৰা প্ৰস্তাৱ আহিছে, আৰু এনেকৈ হাতৰ পৰা যাবলৈ দিবলৈ আছে নেকি মই? সৰু ছোৱালী বিয়া দিমেই মই। ল'ৰাহে জানে আৰু ভগৱানেহে জানে কোনজনীক পচন্দ কৰে দেই। তুমি ইমানকৈ ভাবি নাথাকিবা। মাজনী এফালে আহা। কি হ'লনো মা, কোৱা। মাজনী, শুনিছানে? দেউতাৰে বহুত ভাল ঘৰৰ প্ৰস্তাৱ এটা লৈ আহিছে। কাইলৈ চহৰৰ পৰা ল'ৰা আহিব তোমাক চাবলৈ। তুমি বহুত ধুনীয়াকৈ সাজি কাচি থাকিবা দেই। আৰু ভাল তুমি মোৰ পাটৰ কাপোৰ এযোৰ পিন্ধি ল'বা। মা, তুমি এইবোৰ কি কৰিছা? মই এতিয়া বিয়া হ'বলৈ নাই দেই। মাজনী,
তুমি বিয়া হ'ব নালাগে তোমাৰ বয়স হৈছেনো কিমান মাৰে এনেই যি টিভু সপোন দেখি আছে আপুনি অলপ মনে মনে থাকিবনে চোৱা মাজনী বিয়া নহয় বুলি নকবা ইমান ধনী ঘৰৰ ল'ৰা এজন আহিব চাকৰি আছে চহৰত থাকে আৰু তুমি যি মন যায় তাকে কৰিব পাৰিবা যি মন যায় তাকে খাব পাৰিবা পিন্ধিব পাৰিবা তাৰ পাছত আৰু তোমাৰ চিন্তা নাই মা তুমি এতিয়া মোৰ কথা ইমান ভাবিব নালাগে আগত বাৰ কথা ভাবা থোৱাহে তোমাৰ বা দেউতাৰ আৰু তুমি দুইটা একে অকল বা চলাই থাকা মাজনীয়ে ঠিক কথাই কৈছে আগত ঘৰখনৰ ডাঙৰ ছোৱালীজনীক বিয়া দিয়া কথা ভাবিব লাগে আৰু তুমি ডাঙৰজনী হৈ বুজি পোৱা নাই মা মই কিন্তু কাইলৈ ওলাবলৈ নাই দেই তুমি বাক ধুনীয়াকৈ কাপোৰ এযোৰ চাই উলিয়াই দিবা মাজনী শুনাচোন চহৰৰ ল'ৰাই ইনো মোৰ মাজনীকে পচন্দ কৰিব সোনকালে মাজনীক বিয়া দিবলৈ বয় বস্তু গোটাব হ'বচোন দিয়া যি হ'ব কাইলৈ দেখা যাব তেন্তে ৰাইজসকল ভিডিঅ'টি যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট